মোৰ বাইদেউ দেখিবলৈ বহুত ধুনীয়া আছিল, কিন্তু অলপ শকত আছিল। বিয়াৰ পিছত মই তাইৰ লগত যাব লগা হৈছিল আৰু তেতিয়াই মই ভুলতে বাইদেউৰ ৰুমত জুমি চাইছিলোঁ আৰু দেখিছিলোঁ যে ভিনদেউ দুখ মনেৰে বহি আছিল আৰু ভিনদেউৰ লগত মোৰ চকুত চকু পৰিছিল। মই সোনকালে তাৰ পৰা আঁতৰি আহিছিলোঁ আৰু ভিনদেউ মোৰ পিছে পিছে আহিছিল আৰু কৈছিল, তোমাৰ বাইদেউ ইমান শকত যে মই সোনকালে ভাগৰি গৈছোঁ। এতিয়া তাইৰ সলনি তুমি মোৰ সেৱা কৰা। আৰু মই তেখেতৰ কথাত বহুত ভয় খাইছিলোঁ আৰু নিজৰ ৰুমলৈ সোমাই দুৱাৰখন বন্ধ কৰি দিছিলোঁ। মই কেৱল নিয়ম অনুসৰিহে বাইদেউৰ লগত আহিছিলোঁ, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই ইমান ডাঙৰ ক্ষতিপূৰণ দিব লাগিব। মোৰ নাম স্বাতী আৰু মোৰ বাইদেউৰ নাম অংকিতা আছিল। তাই বহুত শকত আছিল। তাইৰ 23 বছৰ বয়সতে বিয়া হৈছিল। বাইদেউৰ বিয়াৰ পাছত ভিনদেউ আৰু মোৰ মাজত আৰম্ভ হৈছিল খুলখালী আৰু আধা পত্নীৰ সম্পৰ্ক। বাইদেউক বিয়া দিয়াৰ সময়ত মায়ে মোক কাপোৰৰ বেগ এটা দি কৈছিল, অংকিতাৰ লগত কোনোবা 5 দিনৰ কাৰণে যাব লাগিব। মই মাৰ কথামতে বাইদেউৰ ঘৰলৈ গৈছিলোঁ। বাইদেউৰ শাহুমাকে বৰ ধুমধামেৰে আমাৰ স্বাগতম জনাইছিল। বাইদেউৰ শাহুমাকে বিয়াৰ 2 দিন পাছতে গাঁৱত নিজৰ ঘৰলৈ গৈছিল। 4 দিন পাছত যেতিয়া মই ঘৰলৈ যাবলৈ ওলাইছিলোঁ, তেতিয়া বাইদেউৱে মোৰ হাতখনত ধৰি কৈছিল, স্বাতী, তুমি জানাই মই পঢ়াৰ বাহিৰে একো কাম কৰি পোৱা নাই। মই ঘৰৰ কাম একো নাজানো। তুমিতো ঘৰৰ সকলো কাম জানা আৰু কেইদিনমান মোৰ লগত থাকা। মোক অলপ সহায় কৰিব পাৰিবা। তেতিয়া ভিনদেউৱে পিছফালৰ পৰা আহি বাইদেউৰ কান্ধত হাত থৈ কৈছিল, মোৰ নতুন পত্নীজনীয়ে ইমান ৰিকুৱেষ্ট কৰি আছে, যেতিয়া কেইদিনমান থাকি দিয়া। মই ভিনদেউৰ কথা অস্বীকাৰ কৰিব নোৱাৰিলোঁ আৰু মা দেউতাৰো কোনো আপত্তি নাছিল। সেয়ে মই কেইদিনমান তাতে থকাৰ সিদ্ধান্ত লৈছিলোঁ। সেইদিনা গধূলি বাইদেউ আৰু ভিনদেউ বাহিৰলৈ ফুৰিবলৈ গৈছিল। ভিনদেউৱে মোক লগত যাবলৈ কৈছিল। কিন্তু মই ভাবিছিলোঁ, মই লগত গ'লে সিহঁতৰ কিবা অসুবিধা হ'ব পাৰে। সেয়েহে মই ঘৰত থকাৰ সিদ্ধান্ত লৈছিলোঁ। যেতিয়া ৰাতি সিহঁত ঘূৰি আহিছিল, মোৰ কাৰণে ফাষ্টফুডৰ পাৰ্চেল এটা লৈ আহিছিল। বাইদেউ আহি মোক পাৰ্চেলটো দিছিল। কিন্তু তেতিয়া মোৰ ভোক নলগাত সেইটো ৰান্ধনীঘৰতে ৰাখি নিজৰ ৰুমলৈ গৈছিলোঁ। ৰাতি যেতিয়া মোৰ ভোক লাগিছিল, তেতিয়া মই ৰান্ধনীঘৰলৈ গৈ পাৰ্চেলটো খুলি সোনকালে খাই নিজৰ ৰুমলৈ আহিব লওঁতেই বাইদেউৰ ৰুমৰ পৰা কিবা শব্দ অহা শুনিবলৈ পাইছিলোঁ আৰু মই ৰুমৰ ভিতৰলৈ জুমি চাইছিলোঁ। দেখিছিলোঁ যে ভিনদেউৱে বাইদেউক মৰমেৰে ধৰি আছিল আৰু তাই নাক বজাই শুই আছিল। দৃশ্যটো দেখিবলৈ বৰ আমোদজনক আছিল। কিন্তু মোৰ ভিনদেউলৈ বেয়া লাগিছিল। কিজানি বাইদেৱে ভিনদেউক সেই সুখখিনি দিব পৰা নাছিল। পিছদিনা ৰাতিও মোৰ বাইদেউৰ ৰুমত জুমি চাবলৈ মন গৈ আছিল। মই ভাবিছিলোঁ, এইবোৰ বৰ বেয়া স্বভাৱ। মই এইবোৰ নকৰোঁ। কিন্তু নাজানো কেতিয়া মই উঠি গৈ তাইৰ ৰুমৰ ওচৰ পাইছিলোঁগৈ। মই খিৰিকীৰে সিহঁতৰ ৰুমত জুমি চাইছিলোঁ আৰু আগৰ দৰেই সেই একেই দৃশ্য দেখিছিলোঁ। বাইদেউ টোপনিত লালকাল হৈ পৰি আছিল আৰু ভিনদেউ দুখ মনেৰে কাষত বহি আছিল। কিন্তু ভিনদেউৱে হঠাৎ মোক দেখিছিল আৰু মই লগে লগে নিজৰ ৰুমলৈ আহি শুই গৈছিলোঁ। পিছদিনা ৰাতিপুৱা মই ঘৰলৈ যাবলৈ মোৰ সকলো বস্তু পেক কৰি বাহিৰলৈ ওলাই আহিছিলোঁ। মোক বেগৰ সৈতে দেখি বাইদেউৱে মোক পুনৰ থাকিবলৈ অনুৰোধ কৰিছিল। কিন্তু মই কৈছিলোঁ, মই ঘৰলৈ যাবই লাগিব, কাৰণ মোৰ পৰীক্ষা আহি আছে। পৰীক্ষাৰ কথা কোৱাত মোক যাবলৈ দিছিল আৰু মই ঘৰলৈ গৈ নিজৰ পঢ়াত ব্যস্ত হৈ গৈছিলোঁ। কেইদিনমানৰ ভিতৰত মোৰ পৰীক্ষা শেষ হৈছিল। তাৰ 2 দিন পাছতেই মোলৈ ভিনদেউৰ ফোন আহিছিল আৰু কৈছিল, তুমি কেইদিনমানৰ কাৰণে আমাৰ ঘৰলৈ আহিব লাগিব। অংকিতাৰ তোমালৈ বহুত মনত পৰি থাকে আৰু অনবৰতে কান্দি থাকে। মই মাৰ লগত কথা পাতি
পুনৰ বাইদেউৰ ঘৰলৈ গৈছিলোঁ, কিয়নো তাই মোক বহুত মৰম কৰিছিল। যিদিনা তাইৰ ঘৰলৈ গৈছিলোঁ, ঘৰটো একেবাৰে শান্ত হৈ আছিল। সিদিনা ৰাতি মোৰ টোপনি অহা নাছিল। সেয়েহে মই ঘৰৰ বাগিচাখনতে অলপ বহিম বুলি ওলাই আহিছিলোঁ। বাহিৰলৈ আহি দেখিছিলোঁ যে ভিনদেউৱে বাহিৰতে চকী এখনত বহি চিগাৰেট টানি আছিল। মই ওচৰলৈ গৈ চিগাৰেটডাল টানি পেলাই দি কৈছিলোঁ, আপুনি ঠিকে আছেনে ভিনদেউ? আগতে মই কেতিয়াও আপোনাক এনেকুৱা কৰা দেখা নাই। অলপ সময় তেখেতে মোক একো উত্তৰ দিয়া নাছিল আৰু হঠাৎ মোৰ হাতখনত ধৰি তেখেতৰ ৰুমৰ ভিতৰলৈ টানি লৈ গৈছিল। আৰু তেখেতৰ ৰুমত গৈয়ে মই গম পাইছিলোঁ যে মোক কি দেখাব বিচাৰিছে। তাৰ পাছত আমি ৰুমৰ বাহিৰলৈ ওলাই আহিছিলোঁ আৰু তেতিয়া ভিনদেউৱে কৈছিল, আমাৰ বিয়াৰ মাত্ৰ এমাহ পাৰ হৈছে, কিন্তু তোমাৰ বাইদেৱে মোৰ লগত সময় অতিবাহিত কৰাটো দূৰৰ কথা, দিন ৰাতি অনবৰতে কেৱল শুই থাকে। মই তেখেতক কৈছিলোঁ, আপুনি ইমান চিন্তা নকৰিব। আহকচোন আমি ইণ্টাৰনেটত কিবা চাৰ্চ কৰোঁ। আমি চাৰ্চ কৰিছিলোঁ, পত্নীক ইমপ্ৰেছ কেনেকৈ কৰিব পাৰি। তাত বহুত ভিডিঅ'ত বহুত কিবা কিবি দেখাইছিল। তেতিয়া তেখেতে কৈছিল, কাইলৈৰ পৰা মই তোমাৰ বাইদেউৰ লগত এইবোৰ কৰিম। পিছদিনাখন তেখেতে বাইদেউৰ কাৰণে নতুন কাপোৰ লৈ আহিছিল। যি কাম তেখেতে কেৱল নিজৰ পত্নীৰ কাৰণে কৰিব লাগিছিল, তেখেতে মোৰ লগতো কৰি আছিল। মানে মোলৈকো কাপোৰ লৈ আহিছিল। তেখেতে বাইদেউক লৈ যি আনিছিল সেয়া মোলৈও লৈ আহিছিল। তেখেতে বাইদেউক ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মোৰ অনুভৱ হৈছিল, বাইদেউক নহয়, মোকহে ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰি আছিল। আধা ৰাতি তেখেতৰ আৰু বাইদেউৰ সৰু কথা এটাত তৰ্কাতৰ্কি হৈছিল। মই এই কথা মা দেউতাক জনোৱা নাছিলোঁ আৰু তাইও কোৱা নাছিল। 4 দিন পাৰ হৈছিল, কিন্তু কাজিয়া শেষ হোৱা নাছিল। পিছত সিহঁতৰ ঘৰলৈ এজনী মোৰ বয়সৰ ছোৱালী আহিছিল। তাই দেখিবলৈ বৰ ধুনীয়া আছিল। তাই বুজোৱাৰ পাছত সিহঁতৰ কাজিয়া অলপ কম হৈছিল। মই বাইদেউক সুধিছিলোঁ, তাই কোন? তেতিয়া তাই কৈছিল, সেইজনী তোমাৰ ভিনদেউৰ ভনীয়েক। কেইদিনমান যেতিয়া তুমি ইয়াত নাছিলা, তেতিয়াও আমাৰ কাজিয়া হৈছিল আৰু তাই আহি আমাক বুজাইছিল। মোৰ কাৰণে সেই কাজিয়াখন বহুত ডাঙৰ আছিল। পিছদিনাখন ভিনদেউৰ আগৰ দৰে অলপ ফুৰি ঘৰলৈ আহিছিল আৰু আহিয়ে কৈছিল, অংকিতা, মোৰ পিঠিখন অলপ মালিচ কৰি দিয়াচোন, বহুত বিষাইছে। কিন্তু তাই ভিনদেউৰ কথাত অলপো গুৰুত্ব দিয়া নাছিল। তাই সম্পূৰ্ণৰূপে মোবাইলত গুৰুত্ব দি আছিল। ভিনদেউ নিজৰ ৰুমলৈ সোমাই গৈছিল আৰু ময়ো তেখেতৰ পিছে পিছে গৈছিলোঁ। তেখেতে গৈ বিচনাত শুই পৰিছিল আৰু মই তেখেতৰ পিঠিখন মালিচ কৰি দিছিলোঁ। মোৰ হাতৰ স্পৰ্শ পাই তেখেতে মোৰ গুণ গাবলৈ ধৰিছিল আৰু কৈছিল, তোমাৰ বাইদেউৰ কেৱল শৰীৰটোহে ডাঙৰ হৈছে, বাকী একো নাই। তাইৰ হাতৰ স্পৰ্শত সেইটো অনুভৱ কেতিয়াও পোৱা নাই, যিটো তোমাৰ হাতত পাইছোঁ। পিছদিনা মই বাথৰুমত গা ধুই থাকোঁতে হঠাৎ পানী অহা বন্ধ হৈ গৈছিল। মই বাহিৰলৈ আহিব পৰা নাছিলোঁ। বাৰে বাৰে বাইদেউক মাতিছিলোঁ, চিঞৰিছিলোঁ। মই চিঞৰি কৈছিলোঁ, বাইদেউ, দুৱাৰখন খোলা আছে, ভিতৰলৈ আহিব পাৰিবা। কিন্তু ভিতৰলৈ বাইদেউ নহয়, ভিনদেউ সোমাই আহিছিল। তেখেতক দেখি মই আচৰিত হৈছিলোঁ আৰু টাৱেলখন গাত ভালদৰে মেৰিয়াই লৈছিলোঁ। তাৰ পিছত কৈছিলোঁ, ভিনদেউ, বাথৰুমত পানী অহা নাই, আপুনি মোক বাহিৰৰ পৰা এবাল্টি পানী আনি দিয়ক। তেখেতে যোৱাৰ লগে লগে যিখিনি পানী আছিল, সেইখিনিৰে সোনকালে গা ধুই বাহিৰলৈ ওলাই আহিছিলোঁ। সেইদিনা মই বাইদেউক ক'তো দেখা নাপাই ভিনদেউক বাইদেউৰ কথা সুধিছিলোঁ। তেখেতে কৈছিল, তাই হেনো ইণ্টাৰভিউ দিবলৈ গৈছে। মই আচৰিত হৈছিলোঁ। তাই ইণ্টাৰভিউ দিবলৈ গৈছে আৰু মোক একো কোৱা নাছিল। গধূলি তাই অহাৰ পাছত
মই সুধিছিলোঁ, তই এবাৰো কিয় মোক কোৱা নাই ইণ্টাৰভিউ দিবলৈ যোৱা কথাটো? তেতিয়া তাই কৈছিল, এতিয়া তোৰ সেইখিনি বয়স হোৱা নাই যে মই সকলো কথা তোক ক'ম। আৰু এইখন মোৰ ঘৰ, মোৰ যি মন যায় সেই কৰিম। তাইৰ কথাত মোৰ বহুত খং উঠিছিল আৰু কৈছিলোঁ, তোৰ এতিয়া চাকৰি বিচৰাৰ প্ৰয়োজন নাই। তোৰ প্ৰয়োজন আছে এই ঘৰখনত তোৰ স্বামীক সুখী কৰি ৰখা। তেতিয়া তাই কৈছিল, তোমাৰ দেখোন মোতকৈ বেছি চিন্তা মোৰ স্বামীৰ কাৰণে। তেতিয়াহ'লে তই মোৰ স্বামীক সুখী কৰি ৰখাৰ দায়িত্ব লোৱা। তাইৰ কথাত মোৰ বহুত খং উঠিছিল। এইখিনি কৈ তাই নিজৰ ৰুমলৈ সোমাই গৈছিল। সেইখিনি সময়ত ভিনদেউ ঘৰত নাছিল। তাই নিজৰ ৰুমত যোৱাৰ পাছত ময়ো কান্দি কান্দি নিজৰ ৰুমলৈ গৈ কাপোৰবোৰ পেক কৰিবলৈ লৈছিলোঁ। তেনেতে ভিনদেউ মোৰ ৰুমলৈ সোমাই আহি বেগটো হাতৰ পৰা টানি নি কৈছিল, স্বাতী, তোমাৰ এতিয়া কি হ'ল? মই কৈছিলোঁ, তাইৰ বহুত খং উঠি আছে আৰু নিজৰ ভনীয়েকলৈ অলপো চিন্তা নাই। তেখেতে মোক বুজাই কৈছিল, অংকিতাৰ কথাত ইমান গুৰুত্ব দিব নালাগে। তাই মোৰ লগতো এনেকুৱা ব্যৱহাৰ কৰে। তাইৰ মতে তাইক চলিব দিয়া। তুমি মোৰ কাৰণে এইখন ঘৰত থাকিব লাগিব। তেখেতে মোৰ চকু পানী মচি মোক সাবটি ধৰিছিল। তেখেতে সাবটি ধৰাৰ পাছত মোৰ কিবা বেলেগ অনুভৱ হ'বলৈ ধৰিছিল। গোটেই ৰাতি মোৰ ভিনদেউৰ কথা মনলৈ আহি আছিল। পিছদিনাখন বাইদেৱে খঙেৰে অফিচলৈ ওলাই গৈছিল। তাইৰ নতুন চাকৰি হৈছিল। সিহঁতৰ প্ৰায়ে কাজিয়া হৈছিল। মই সিহঁতৰ কাজিয়াৰ কাৰণ জানিবলৈ বিচাৰিছিলোঁ। সেয়েহে ৰাতি মই মনে মনে কথা শুনিবলৈ সিহঁতৰ ৰুমৰ কাষত ৰৈ আছিলোঁ। দুয়োৰে মাজত পাৰ্চনেল কথা চলি আছিল। ভিনদেউৱে যি বিচাৰিছিল সেয়া বাইদেউৰ পৰা পোৱা নাছিল। তাই সেই সুখখিনি দিব পৰা নাছিল। মই সিহঁতৰ কাজিয়াৰ মূল কাৰণটো তেতিয়াহে বুজি পাইছিলোঁ। পিছদিনাখন তাই যেতিয়া অফিচ যাবলৈ ওলাইছিল, হঠাৎ তাইৰ গা বেয়া হৈছিল। তাই কান্দিবলৈ ধৰিছিল। তাইৰ অৱস্থা দেখি ভিনদেউৱে ঘৰতে ডক্তৰ এজনক মাতিছিল। যেতিয়া ডক্তৰে চেক কৰিছিল, তেতিয়া গম পাইছিল যে বাইদেউ গৰ্ভৱতী হৈছে। বাইদেউ বহুত সুখী আছিল আৰু ভিনদেউৰ মুখত সুখৰ লগতে চিন্তা আছিল। তাইক এতিয়া জিৰণিৰ প্ৰয়োজন আছিল, কিন্তু তাই এতিয়াও চাকৰি এৰা নাছিল। তাই শকত কাৰণে আগতেই ঘৰৰ কাম কৰিব পৰা নাছিল। এতিয়া তাইক মোৰ বেছি প্ৰয়োজন আছিল। তাই মোক কৈছিল, এতিয়া তই মোৰ লগতে ভিনদেউৰাৰ যত্ন ল'ব লাগিব, কাৰণ এতিয়া মোৰ সম্পূৰ্ণ ধ্যান হ'বলগীয়া সন্তানৰ ওপৰতে থাকিব। বাইদেউৰ কথাত ভিনদেউৱে হাঁহি আছিল। ৰাতি তাই শুই যোৱাৰ পাছত ভিনদেউ মোৰ ৰুমলৈ আহিছিল আৰু কৈছিল, এতিয়া তুমি মোৰ ধ্যান ৰাখিব লাগিব, যিদৰে তোমাৰ বাইদেউৱে কৈছে। আজি মোৰ পিঠিখন বৰ বিষাইছে, অলপ মালিচ কৰি দিয়া। মই লগে লগে তেখেতৰ পিঠি মালিচ কৰি দিছিলোঁ। তেতিয়া তেখেতে মোক কৈছিল, কেতিয়াবা মই ভাবোঁ অংকিতাৰ সলনি তুমি মোৰ পত্নী হ'ব লাগিছিল, কাৰণ তুমি পত্নীৰ মৰ্যাদা বেছি বুজি পোৱা। তোমাৰ হ'বলগীয়া স্বামী তোমাক লৈ বহুত সুখী হ'ব। তেখেতৰ কথাত মোৰ খং উঠিব লাগিছিল, কিন্তু খঙৰ পৰিৱৰ্তে মই মনে মনে সুখী হৈছিলোঁ আৰু মোৰ মুখত এক অন্য ধৰণৰ হাঁহি বিৰঙি উঠিছিল। সেইদিনা প্ৰায় এঘণ্টা মই তেখেতৰ পিঠি মালিচ কৰি দিছিলোঁ। এনেদৰে কেইদিনমান পাছত এদিন দুপৰীয়া ভিনদেউ অকলে ৰুমত বহি থকাত মই তেখেতৰ ৰুমলৈ সোমাই গৈছিলোঁ। তেখেতে মোক সকলো কথা খুলি কৈছিল। সেয়েহে ময়ো লাজ নকৰাকৈ তেখেতক সুধিছিলোঁ, এতিয়া আপোনাৰ আৰু বাইদেউৰ মাজত সকলো ঠিকেই আছেনে? মই প্ৰশ্ন কৰাৰ লগে লগে তেখেতৰ মন সেমেকি গৈছিল আৰু কৈছিল, এতিয়া তাইৰ গা বেয়া, মোক সেই সুখখিনি দিব নোৱাৰে। মোৰ তোমাক এইবোৰ ক'বলৈ অলপো লাজ নালাগে। কথাখিনি কৈ কৈ তেখেতে মোৰ একেবাৰে ওচৰলৈ আহিছিল। তেতিয়া মই তেখেতক কৈছিলোঁ, আপোনাক মই একো কৰিব নিদিওঁ, কাৰণ মই সম্পূৰ্ণৰূপে মোৰ স্বামীৰ হ'ব বিচাৰোঁ।
তেতিয়া তেখেতে কৈছিল, মই আগতে একো কৰা নাই, কাৰণ মই তোমাৰ মনৰ কথা বুজিবলৈ বিচাৰোঁ। মই তোমাৰ পৰা এই অধিকাৰ বিচাৰোঁ। তেতিয়া মই কৈছিলোঁ, আপোনাক মই এই অধিকাৰ দিছোঁ। মোৰ কথাত তেখেতে লগে লগে মোক বিচনাত শুৱাই দিছিল। ঘৰত কোনো নাছিল বাবে তেখেতে দুৱাৰ বন্ধ কৰা নাছিল। অলপ সময় ৰোমাঞ্চ কৰাৰ পাছতে তেখেতৰ ভনীয়েকে ৰুমলৈ সোমাই আহিছিল। আমাক এনেকুৱা অৱস্থাত দেখি তাইৰ মুখ ৰঙা হৈ পৰিছিল আৰু কৈছিল, আমান, তই এইবোৰ কি কৰিছ? তেতিয়া মই কৈছিলোঁ, আপুনি ভিনদেউৰ পত্নী নেকি? এনেকুৱা প্ৰশ্ন সুধিবলৈ? আমি যিবোৰ কৰি আছোঁ, দুয়োৰে সন্মতিত কৰি আছোঁ। আৰু তাইক ৰুমৰ পৰা টানি উলিয়াই দিছিলোঁ। কিন্তু তাই দুৱাৰখন ঠেলি ৰুমলৈ সোমাই আহিছিল আৰু তাই যিবোৰ কথা পাতি আছিল, সেই সকলোবোৰ বাইদেৱে শুনি আছিল। আচলতে বাইদেৱে যিজনীক ভিনদেউৰ ভনী বুলি মোক চিনাকি কৰি দিছিল, সেইজনী তেখেতৰ প্ৰথম পত্নী আছিল। তাইৰ বিয়াৰ 5 বছৰ পাছতো কোনো সন্তান হোৱা নাছিল বাবে বাইদেউক বিয়া পাতিছিল। তাইৰ শকত শৰীৰটোক ভিনদেউৱে ঘৃণ কৰিছিল আৰু সম্বন্ধ বনোৱা নাছিল। প্ৰথম পত্নী আহি বুজালেহে সম্বন্ধ বনাইছিল আৰু সিহঁতে তাইৰ সন্তান জন্ম হোৱালৈকে তাইক লগত ৰখাৰ সিদ্ধান্ত লৈছিল। মই বাইদেউক ভিনদেউৰ আচল ৰূপ দেখাব বিচাৰিছিলোঁ, কাৰণ কেইবাবাৰো মই সিহঁতে মেছেজ কৰা দেখিছিলোঁ আৰু ফোনত কথা পতাও শুনিছিলোঁ। তাইক মই সকলো কৈছিলোঁ, কিন্তু তাই মোৰ কথাত বিশ্বাস কৰা নাছিল বাবে এইবোৰ ড্ৰামা কৰিব লগা হৈছিল। অনিচ্ছা সত্ত্বেও মই তেখেতৰ লগত এক সম্বন্ধ কৰিব লগা হৈছিল। এই সকলোবোৰ বাইদেৱে নিজৰ চকুৰে দেখিছিল আৰু মোক কৈছিল, মই তোক দুবাৰমান ভিনদেউৰাৰ লগত অকলে থকা দেখিছিলোঁ। সেয়ে তোক ভুল বুজিছিলোঁ। কিন্তু কেতিয়াও ভবা নাছিলোঁ যে তই মোৰ কাৰণে এইবোৰ কৰি আছ। তাই আমান আৰু তেখেতৰ প্ৰথম পত্নীৰ ওপৰত পুলিচ কেছ কৰিলে আৰু সিহঁতক এৰেষ্ট কৰা হ'ল। কেইমাহমান পাছত বাইদেৱে এটা মৰম লগা ল'ৰা সন্তান জন্ম দিলে। এতিয়া ল'ৰাজনৰ 10 মাহ সম্পূৰ্ণ হৈছে। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে, মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।